এজন আমাৰ এই অঞ্চলৰ জ্যেষ্ঠ সাংবাদিক তথা এইখন বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তেখেতৰ পৰা কিছু আমি শুনিবলৈ মানে যত্ন কৰিম। আপোনাৰ পৰা কিন্তু মাজে মাজে আমি ছ'চিয়েল মিডিয়াত বহুত গান গীত মাত শুনিয়ে থাকোঁ। আজি কি গাব আছে? ছ'চিয়েল মিডিয়াত গান শুনা মানে মই কেতিয়াবা মিটিং চিটিঙত গ'লে মানে দাবী আহে বোলে দুইটা পলি তেনেকুৱাই বাথৰুম ছিংগাৰৰ নিচিনা। আজি ভাল লাগিছে আপোনালোকে আহিছে। আছাম এক্সপ্ৰেছ 365ক আমি প্ৰাক্তন সমাৰোহৰ ছাত্ৰ সমাৰোহৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আহিছে আৰু আমাৰ মনৰ কথাবিলাক লৈ আছে, বহুত ভাল লাগিছে। তথাপি আপোনালোকৰ অনুৰোধ মই চেষ্টা কৰিম। দুনিয়া মে कितना गम है, मेरा गम कितना कम है। दुनिया में कितना गम है, मेरा गम कितना कम है। लोगों का गम देखा तो मैं अपना गम भूल गया। दुनिया में कितना गम है, मेरा गम कितना कम है। कोई एक हजारों में शायद ही खुशी होता है। कभी हंसी आ जाती है, कभी ये आंसू बहती है। घर घर में ए मातम है, मेरा गम कितना कम है। একটাই কথা সে বাংলাতে, মুখ আর বুক বলে একসাথে, সে হলো বন্ধু। বন্ধু আমার, বন্ধু আমার, গাই দিয়ে সব। একটাই কথা সে বাংলাতে, মুখ আর বুক বলে একসাথে, সে হলো বন্ধু। বন্ধু আমার, কে ধনী কে গরিব সে জানে না, জাতির বিচার সে করে না। একটাই কথা সে বাংলাতে, মুখ আর বুক বলে একসাথে, সে হলো বন্ধু। বন্ধু